মৰ্ণিং এভৰিৱান, কি খবৰ? ভালে আছে? আজি চাওকচোন ৰ'দটোৱে বাৰু খাওঁ যেন কৰিছে। আজি এটা বিশেষ কামত ওলাই আহিলোঁ। এয়া দেখিছেনে বাৰু? এয়া হৈছে এখনি তোৰণ। এই তোৰণভাগি মোৰ জন্মদাত্ৰী পিতৃয়ে মোৰ শহুৰ দেউতাৰ নামত উৎসৰ্গা কৰিছে। তেখেতৰ স্মৃতি যাতে সদায় সজীৱ হৈ ৰাখক আমাৰ মাজত, সেই বুলিয়ে তোৰণভাগি আগবঢ়ালে। মোৰ শহুৰ দেউতাৰ নাম হৈছে বাবুলাল কেওট, আৰু সেইবাবে আজি নামঘৰত, আৰু নামঘৰত এয়া এজন ভকত বৈষ্ণৱক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতে শিৱসাগৰ লাখমণিঘাট বুলি কয়, তেখেতৰ ঘৰ তাত হয়। তেখেতক নিমন্ত্ৰণ কৰি অনা হৈছে। তেওঁ নামঘৰত ইমান সুন্দৰকৈ মন্তব্য আগবঢ়াইলে। নামঘৰ কি, ভগৱান কি, ভগৱানক আমি কেনেদৰে ভক্তি কৰিব লাগে, সমাজখন বৰ্তমান কেনেধৰণে পৰিচালিত হৈছে, আমি কোন দিশে ধাৱমান হৈছোঁ, এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ মন্তব্য তেখেতে আগবঢ়াই তেখেতক তোৰণভাগি ৰাইজৰ মাজলৈ মুকলি কৰি দিবৰ বাবে আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে নিজৰ বহুমূলীয়া মন্তব্য আগবঢ়াই তোৰণভাগি কামত আগবাঢ়িলে, আৰু দিনটো তেনেকৈ নাম প্ৰসংগত আমি পাৰ কৰি খুবেই ভাল লাগিলে। এতিয়া আহিল সেই নামঘৰৰ গেটভাগি মুকলি কৰা সময়। তেখেতে ভগৱানক আৰাধনা কৰি ধূপ চাকি বন্তিৰে কৰি ফিতাডাল কাটি ৰাইজৰ বাবে নামঘৰভাগি মুকলি কৰিলে। ইয়াতে নামঘৰত প্ৰসাদ গুৰুআসন কিমান সুন্দৰ লাগিছে। এতিয়া চাওকচোন নাম লৈছে। নামভাগি শুনিলে যে কিমান ভাল লাগে, মনবোৰৰ পৰা বহুত চিন্তা ভাৱনা আমাৰ আগুৰি থাকে, কিন্তু এই নামে সকলো দূৰ কৰে। যি দিনটো আমাৰ পাৰ হ'ল, আৰু ভগৱানে সকলোকে ভালে ৰাখক। আজিলৈ আহিছোঁ দিয়ক।